আপোনালোকৰ আগত আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকক মই আজি বেংগলোৰ নামঘৰটো দেখাবলৈ অকণমান চেষ্টা কৰিছোঁ। বৰসভা পাতিছিলে 2018 চনত। আমাৰ অসম গোলাঘাটৰ পৰা 4জন ব্যক্তি গৈছিলে। যোনজনে এতিয়া গাই আছে তেওঁৰ নাম হৈছে সঞ্জীৱ বৰা আৰু নেগেৰা বজাইছে শ্ৰী সুব্ৰত দত্ত আৰু দুজনৰ নাম মই তলৰ ডিছক্ৰিপশ্যন বক্সত দি দিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু নতুন নতুন এনেকুৱা কলা সংস্কৃতিৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।